এয়া হৈছে মৰিয়নিৰ ফুলৰ দোকান আৰু যেহেতু আমি মৰিয়নি আহিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়া গম পাব যে কিহৰ কাৰণে আহিছোঁ। वेलकम बैक टू माई चेनेल आपलोगों को नतुन एटा भिडिओले स्वागतम जनाइছো আৰু আজি ভিডিওটো ধামাকা হ'বলৈ গৈ আছে কাৰণ মই 3 দিনৰ ভিডিও আপোনালোকক এদিনতে দিম আৰু ভিডিও কিটা হৈছে 22 ফেব্ৰুৱাৰী তাৰিখে মই গৈছিলো মোৰ জীয়ৰী জীৱনৰ শেষৰ সাজ ভাত খাবলৈ হেয়া হৈছে কইনা ভাত আৰু মোৰ বা এজনী ঘৰলে জেঠাই ছোৱালী তাই মৰিয়নিত বিয়া হৈছে আৰু তালৈকে গৈছিলো আমি তাৰপিছত আহিলো 25 ফেব্ৰুৱাৰীত আমাৰ সবেবাৰত আছিলে আৰু সবেবাৰত আমি ঘৰত কেনেকৈনো रोजार कारण प्रिपेरेशन चलालो तारपिছত हल 12 मार्चत रमजान माहर प्रथमটো रोजा আৰু সেই रोजार ভিডিও অকমান জাস্ট আপোনালোকে আমনি নাপায় আশা থাকিল আৰু স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই থাকিব। A few moments later আৰু এয়া মাই আৰু মই কইনা ভাত খাবলৈ যাওঁতে আৰু এয়া গৈ পালো দেখিছে এয়া ভাগিন হয় মোৰ বাজনী ল'ৰা আৰু কি ডান্স কৰে গৈ পাই আমি প্ৰথমে চাহ খাইলো আৰু ভিডিঅ' কৰা নহ'লে আৰু চাহ খাই বাকো ক'লো আৰু ভিনদেউকো ক'লো ব'লক আমি যিহেতু মৰিয়নি মানে প্ৰথম গৈছোঁ মৰিয়নি বজাৰ কৰিবলৈ যাম মানে বিয়াৰ বজাৰে হয় আৰু ফুলৰ আৰু বোলো ব'লা তোমালোকো ব'লা বাক ক'লো আৰু সিহঁতিও ওলালে আৰু এয়া মোৰ জেঠাই ছোৱালী বা তাৰপৰা এয়া বা মই আৰু এয়া জেঠাই এয়া মাই সেয়া ভিন্তি বহি আছে যে বেকত সেয়া ভিন্তি আৰু এয়া আমি তিনিটা আৰু এয়া আমি মৰিয়নি টাউন আহি পাই গ'লোঁ আৰু বতৰটো আপোনালোকে দেখিছেগৈ গম পাইছে বতৰটো খুবেই ডাৱৰীয়া আছিলে সেইদিনাখন আৰু বৰষুণ কিনকিনকৈ পাই আছিলে ইমান ডাঙৰ বৰষুণ নাছিলে যদিও বতৰ ডাৱৰীয়া তাৰ মাজতে ভাবিলোঁ আমি যিহেতু মই কইনা ভাত খাবলৈ গৈছোঁৱে মানে ঘৰত আমি পাতিয়ে গৈছোঁ যে মই কইনা ভাত খাবলৈ মোক তাত মাতিছে আৰু তাতে মানে মৰিয়নিতে ফুলৰ বজাৰ কৰি আহিব মৰিয়নিত বস্তুৰ দাম কম বুলি শুনিছোঁ আমি কোনদিনাখন গৈ পোৱা নাছিলোঁ যে মানে বস্তু কিনিবৰ কাৰণে ভাবিলোঁ ফুলখিনিয়ে কিনি আনো মৰিয়নিৰ পৰা এগুলিতে 2 ষ্টিকাৰ কৰি ল'লোঁ। ফুলটো লাগে ন এটা ফুল বহুত ধুনীয়া ফুল এইটো মিছ নকৰিব এইটো টপটো কোনটো ল'বা এনেকুৱা ল'বা না এনেকুৱা ল'বা এইটো চোৱা এইটো এনেকুৱা টাইপ থাকিব দুটা দিলে হৈ যাব এই যে চিঙৰা খাবা আমি আটাই সোমালোঁ চাহ খাবৰ কাৰণে তাৰপৰা চাহ তাহ খাই মেলি ঘৰ আহি পালোঁহি এয়া মোৰ কইনা ভাত বুলি কৈছিলোঁ যে তাই খানা চানা বনাই মেলি গৈছিলে আমাৰ লগত তাৰপিছত এয়া আমি আকৌ ঘৰলৈ অহাৰ সময়ত ভিন্তি আৰু সেই বাজনী সিহঁতৰ গাড়ীতে ৰাতি সিহঁতিও আহিলে আমাৰ ঘৰলৈ আৰু আমাৰ ঘৰত সিহঁতি থাকিলে সেইদিনাখন আৰু এয়া অহাৰ সময়ত আৰু ফাইনেলি এয়া আমি ফুল লৈ আহিলোঁ আৰু মোৰ এয়াই ফুল পচন্দ হ'ল আৰু এয়া দেখিছেনে মোৰ ফুলবোৰ ভাল লাগিছেনে আপোনালোকে কমেণ্টত জনাব এয়া মোৰ খুব ভাল লাগিলে এয়া ফুল আৰু এই চফদানীটো দেখিছে আৰু এই চফদানীটো মই কইনা ভাত খাবলৈ যাওঁতে মোৰ বাজনীয়ে গিফ্ট দিছে আৰু এয়া হৈছে নেক্সট দিন কেইদিনমানৰ পিছৰ ভিডিঅ' কাৰণ সবেবাৰত আহি পালেহি আৰু এই সবেবাৰাতৰ তেতিয়া মই ক্লিপ কেইটামান লৈ থৈছিলোঁ যে বোলো ভিডিঅ' দিম বুলিকৈ কাৰণ মই বহুত এলেহুৱা ভিডিঅ' দিয়া নহ'লে ভাবিলোঁ ভিডিঅ' আছে যেতিয়া আপোনালোকক ক্লিপকেইটা দেখাই দিওঁ আৰু এয়া মোৰ বহুত মানে বেয়া লাগিছে মনটো যিহেতু মোৰ জীয়ৰী জীৱনৰ শেষৰটো সবেবাৰত পাম যদিও কাৰণ মোৰ এই নিজৰ ঘৰখনত নহয় মোৰ জন্ম ঘৰখনত নহয় মোৰ নতুন ঘৰখনত হ'ব আৰু সেয়াই
চবে বাৰত বুলিলে কোনো মানে ৰুটি আৰু হালোৱা খাব লাগিব বুলি তেনেকুৱা কথা নাই কিন্তু আৰু ভাল লাগে যিহেতু মানে চবৰ ঘৰতে বনায় আৰু ৰুটি আৰু হালোৱা বনাই খাব লাগিব বুলি কোনো কথা নাই আচলতে চবে বাৰতৰ দিনাখন আমি সকলোৱে ইবাদতহে কৰিব লাগে বেছিকৈ আৰু ইবাদতৰ দিন সেইদিনাখন আৰু এয়া হৈছে নেক্সট দিনাখনৰ ভিডিঅ' আৰু ৰাতিপুৱা সোনকালে শুই উঠি লাল চাহ একাপ লাগিবই ভাইটি আৰু মোক আৰু এয়া লাল চাহৰ লগত এয়া লোকেল ডিম বইল কৰি লৈছোঁ 3 months later. আসসালামু আলাইকুম এভৰিৱান আৰু আজি যিহেতু ৰমজান মাহৰ প্ৰথম দিন আৰু আমাৰ ঘৰৰ সকলোৰে ৰোজা আছে আৰু যিহেতু ৰমজান মাহ মই জীৱনৰ শেষৰটো ৰমজান মাহ আৰু খুব আচলতে মনটো খুব বেয়াও আৰু ভাল লাগিছে কাৰণ ৰমজান মাহ আহিছে আৰু ৰোজা প্ৰথম ৰাখিছোঁ প্ৰথম মানে আগতো ৰোজা ৰাখিছোঁ কিন্তু প্ৰথমটো ৰোজা আজি 1 নম্বৰ ৰোজা আৰু সকলোৱে দোৱা কৰিব যাতে ৰোজাকেইটা ধৰিব পাৰোঁ আৰু ভালে ভালে যায় আৰু মই অলপ আগতে কোৰাণ পঢ়ি আহিছোঁ আৰু এতিয়া যিহেতু 1টা বাজিছে আৰু এতিয়া ইফতাৰ বনোৱা টাইম হৈ গৈছে আৰু সেয়েহে এতিয়া ইফতাৰ বনাম আৰু মনটো অলপ দুখো আছে কাৰণ ৰোজাৰ পিছতে ঈদ হ'ব অলপ ঈদৰ কাৰণেতো অকণ মনটো সকলোৰে ভাল হৈ থাকে কাৰণ মোৰ ঈদৰ অলপ দিনৰ পিছতে মানে মে'ৰ 18-19 এমাহে ক'বলৈ গ'লে আছে আৰু মোৰ বিয়া সেয়েহে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকেও মোলৈ দোৱা কৰিব আৰু ময়ো আপোনালোকলৈ দোৱা ৰাখিছোঁ বাছ ভিডিঅ'টো শেষলৈকে চাই থাকিব নহয় হেৰি পকৰীটো নাই দিয়া আৰু এয়া আমাৰ ইফতাৰ ৰেডি হৈ গ'ল আৰু আমি ইফতাৰ এতিয়া কৰি লওঁ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিবলৈ বাৰু নকওঁ যিহেতু কোনো শ্বেয়াৰ নকৰে জানোৱে আৰু মোৰ কিন্তু আৰু এটা কথা কওঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব থেংক ইউ